গৃহ থেকে তুমি কি শিক্ষা লাভ কৰিলা? ক্ষুধাতে স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন আৰু শুনা পিতা দাস্য সখিত্ব বন্দন বিস্তুত কৰিবা দেহৰ পিতা এই নৱবিধ ভক্তিৰ আচৰণ অতিকে উত্তম। মুখ বন্ধ কর রথম বালক। বন্ধ আৰু অৰ্ক মহারাজ, এই শিক্ষা দিলে পুত্ৰক মোৰ মাৰিল নোৱাৰো দেৱা কি যাব নোৱাৰো নোৱাৰো আপোনাৰ কণে বুজালো নুবুজে প্ৰভু, আপোনাক গ'ল আপুনি কি কয় পঢ়ক মাৰিব পঢ়ক কাটিব কাটক মহাৰাজ, আপোনাৰ কলাটো আমি একো কৰিব নোৱাৰিলোঁ। যা 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 মুহূৰ্ততে মোৰ সন্মুখত বাহিৰ হৈ যা। জীবন পর শাস্তি প্রদান করা Hare Hare